কেতিয়াবা আকৌ দাইল নহলেও এনেকে খাই ভাল লাগে নহয় নে? বেঙেনা ফ্ৰাই, কণী আমলেট, কিমান যে মজা লাগে। বিশেষকে ৰাতিপুৱা সময়কনত। এই বেঙেনাটো আকৌ ঘৰৰ বেঙেনা হয়। ভন্টিহঁতৰ ঘৰৰ সিদিনাখন যে যাওঁতে লৈ আহিছিলো, তাৰ পৰাই অনা। আজিহে ধুনীয়াকে একদম কাটি কুটি বোলো ফ্ৰাই কৰি খাওঁ। ৰাতিপুৱা সময়কনত কামৰ ইমান লৰালৰি হয়, বৰ বেছি সময়ো নাথাকে বেছি বনাই থাকিবৰ কাৰণে। সেই গতিকে এনেধৰণে কম সময়তে একদম বনাই কৰি থৈ দিলো চটপটকে। তাৰ পাছতে বেঙেনা খিনি গোল গোলকে এনেধৰণে কাটি মাজত এনেধৰণে কাট কৰি দিছো, যাতে অতি সহজতে নিমখ হালধি ভিতৰলৈ সোমাই যাব পাৰে। বেঙেনা খিনি কটাৰ পিছতে আৰু এবাৰ ধুই নিমখ হালধি লগাই লৈছো, আৰু হালধি নিমখ খিনি লগোৱাৰ পিছতে দুইখন হাতেৰে ধুনীয়াকে এনেধৰণে লগাই লগাই সানি দিছো, যাতে ধুনীয়াকে একদম নিমখ হালধি ভিতৰলৈ সোমাই যায়। এয়া ধুনীয়াকে বেঙেনা খিনি নিমখ হালধি লগাই ললো। এতিয়া মই গৰম টাৱাত প্ৰয়োজন মতে মিঠাতেল দি দিছো, আৰু মিঠাতেল খিনি গৰম হোৱাৰ পাছতে বেঙেনা কেইপিচ এনেধৰণে এপিচ এপিচকে দি গৈছো। মই 4 পিচ বেঙেনা ফ্ৰাই কৰিছো। এটা বেঙেনা কাটিছো 6 পিচ ওলাইছে। 6 পিচ মানে দুজন মানুহে ধুনীয়াকে খাই দিছো ৰাতিপুৱা সময়ত, যিহেতু ৰাতিপুৱা সময়ত মানুহজন আৰু মই ভাত খাওঁ, বাকী পেহী আৰু পাপাহঁতে নাখায়। বেঙেনা কেইপিচ ইলুটি শিলুটিকৈ ধুনীয়াকে লুটিয়াই ললো, দিয়াৰ পাছতে ৰেডি হৈ গল। আৰু বেঙেনা সিজিবলৈ বেছি সময়ো নালাগে নহয় নে? আৰু আনফালে আকৌ কণী এটাও অমলেট বনাই ললো। ৰাতিপুৱা সময়কনত এনেধৰণে ধুনীয়াকে তৃপ্তিৰে এসাঁজ খাই দিলো। আপোনালোকেও এনেধৰণে এবাৰ ট্ৰাই কৰি চাব পাৰে, মই বনোৱা ধৰণে। এনেধৰণে যদি এবাৰ বনাই খায়, দাইল চাইল একো প্ৰয়োজনীয় নহয়, খাবলৈ খুবেই টেষ্টি হয়। যাৰ হাতত সময় একেবাৰে কম ৰাতিপুৱা সময়কনত, তেওঁলোকে এনেধৰণে ধুনীয়াকে বনাই খাব পাৰে। বাৰু আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এবাৰ নিশ্চয় জনাব। যদি ভাল লাগিছে এটা লাইক কমেন্ট কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ'টো ইমানে আছিল, আৰু অন্য এটি ভিডিঅ'লৈ পুনৰ লগ পাম। তেন্তে আজিলৈ আহিলো।